আমাৰ বাৰডি চিকলা চিনেমা ছ'চাইটিৰ যিটো কেম্পাছ আছে ইয়াত আমাৰ বিটিআৰ চৰকাৰৰ যিটো এটা আঁচনি আমাৰ টিকন্দ্ৰজিৎ ডাঙৰীয়া জালাখো বুলি কয় বড়ো চিনেমাৰ আগৰ এজন ভাল হিৰো আছিলে খুব পপুলাৰ আছিলে তেখেতৰ নামত আমি বিটিআৰৰ বিভিন্ন অঞ্চলত চিনেমা হল নিৰ্মাণ কৰা আঁচনি লৈছিলোঁ আৰু সেই আঁচনিৰে আজি গোসাইগাঁও টাউনত যিটো চিনেমা হল আমি নিৰ্মাণ কৰিম ইয়াৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু বাৰডি চিকলা ছ'চাইটিয়ে ইয়াত এই মাটিখিনি তেখেতসকলৰ হয় আৰু তেখেতসকলে ইয়াৰ মূল দায়িত্বটো লৈছে গতিকে মই বাৰডি চিকলা ছ'চাইটিক ধন্যবাদ জনাইছোঁ আৰু সেই শুভ কামত সকলো আহি উপস্থিত হৈছে আমাৰ লোকসভাৰ সাংসদ ৰাজ্যসভাৰ সাংসদ আমাৰ বিধায়ক চিৰণ বসুমতাৰী ডাঙৰীয়া আৰু সকলো ইয়াত উপস্থিত আছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে এই একে কেম্পাছতে এটা সিনিয়ৰ চিটিজেনৰ অফিচ কাম তেখেতসকলৰ অলপ জিৰণি ৰেষ্ট হাউচৰ নিচিনাকৈ 30 লাখ টকাৰ এটা নিৰ্মাণ হ'ব ইয়াৰো আধাৰশিলা আজি আমি একেলগে স্থাপন কৰিছোঁ মই আশা ৰাখিছোঁ এই দুইটা যিটো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ সেইটো গোসাইগাঁও এৰিয়াৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব বিশেষকৈ মই চিনেমাৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ সমাজৰ বিভিন্ন বিষয়বিলাক আমাৰ আৰ্টিষ্টসকলে চিনেমাৰ দ্বাৰা থিয়েটাৰৰ দ্বাৰা বিভিন্ন প্ৰগ্ৰামৰ দ্বাৰা এটা সমাজ সংস্কাৰৰ কাৰণে সমাজক আগুৱাই নিয়াৰ কাৰণে সমাজৰ বিভিন্ন সাংস্কৃতিক দিশ বিভিন্ন দিশবিলাক চিনেমাৰ দ্বাৰা তেখেতসকলে প্ৰচাৰ কৰে আৰু এইটোকে আমাৰ বহুত আৰ্টিষ্টবিলাকে আমাৰ প্ৰডিউচাৰসকলে বছৰে বছৰে চিনেমা ওলাই আছে আৰু সেই চিনেমাবিলাক আমাৰ মানুহবিলাকে চাব পৰা নাই বড়ো চিনেমাই হওক বা অসমীয়া চিনেমাই হওক বা বাংলা চিনেমা যিয়ে নহওক এই চিনেমাবিলাক চাবলৈ আমাৰ ইয়াত ঠাই নাই কোনোবা মোবাইলত চাই আৰু বহুত সময়ত পাইৰেচি হয় আমাৰ সকলোৰো লষ্ট হয় গতিকে আমাৰ চৰকাৰ অহাৰ লগে লগে আমাৰ আৰ্টিষ্টসকলে কৈ আছিলে যে চিনেমা হল লাগে আৰু ইতিমধ্যে আমি 5খন চিনেমা হল নিৰ্মাণ কৰাৰ আঁচনি এটা লৈছিলোঁ আৰু এইটো শেষ আধাৰশিলা আমি স্থাপন কৰিছোঁ 5খনৰ ইয়াৰ পিছত সকলো নিৰ্মাণ হ'ব মই আশা ৰাখিছোঁ যে 12 মাহৰ ভিতৰত এই চিনেমা হল নিৰ্মাণৰ কাম কমপ্লিট হ'ব আৰু আমাৰ লোকেল লোকেল যিটো প্ৰডাক্ট আৰু বাহিৰৰ যিবিলাক ভাল ভাল চিনেমা আৰু এই হলটো এনেকুৱা ডিজিটাইজ কৰি ডিজাইন কৰা হৈছে ইয়াত অকল চিনেমাই নহয় বেলেগ প্ৰগ্ৰামবিলাকো কৰিব পাৰিব কেতিয়াবা প্ৰধানমন্ত্ৰীৰ ভাষণো শুনিব পাৰিব কেতিয়াবা কিবা এটা ডাঙৰ প্ৰগ্ৰাম আছে ইয়াত ৰাইজে বহি চাব পাৰিব ৱৰ্ল্ড কাপ চাব পাৰিব সব ব্যৱস্থা ইয়াতে থাকিব গতিকে এইটো ৱাইফাই হ'ব ইয়াত পুৰা ইণ্টাৰনেট এনি টাইম কানেকশ্যন থাকিব চ' এই ব্যৱস্থাটো এই প্ৰগ্ৰামটো ইমপ্লিমেণ্ট কৰিবলৈ পাই মই আনন্দিত হৈছোঁ আৰু মই আশা ৰাখিছোঁ এই চিনেমা হলখিনি ওলোৱাৰ পিছত নিৰ্মাণ কৰাৰ পিছত আমাৰ আৰ্টিষ্টসকলে আৰু লগতে সমাজে খুব ভাল এটা পৰিৱেশ এটা গঢ়িব বুলি মই আশা কৰিছোঁ